হয় নমস্কাৰ ৰাইজ। আজি মই আমাৰ ঘৰ এটা বনাই থকা হৈছে। পুৰণা ঘৰতে ৰেডিমেড পচত বনোৱা হৈছে। এতিয়া বৰ্তমান এক পট পুটিন লগোৱা হৈছে। আপোনালোকক দেখুৱাই আছোঁ ৰ'বা। এয়া আছে বাৰান্দাখন, দুইটা ৰুম। এয়া প্ৰথম, ছেকেণ্ড ৰুম। এয়া ৰুম। এই ৰুমটো দুইফালে 3 পাল্লা খিৰিকী লগোৱা হৈছে। ইফালে আৰু উধা চাইড 3 পাল্লা আৰু বাৰান্দা চাইডে 2 পাল্লা খিৰিকী। ওপৰত এখন ছাদ দিয়া হৈছে। ছাদখন ভাল হৈছে, বৰ দীঘল হৈছে। বস্তু বাহিনী থ'ব ভাল হ'ব। আৰু সেই ৰুমত যাবলৈ দুৱাৰ আছে এখন মাজতে। এই ৰুমটো অকণমান সৰু। আকৌ এইফালে বাহিৰত যোৱা এখন গেট লগা হৈছে। উত্তৰ চাইড 3 পাল্লা খিৰিকী আৰু সেইফালে 2 পাল্লা খিৰিকী। আকৌ ইফালে খিৰিকী, বাৰান্দা চাইড 2 পাল্লা খিৰিকী। বৰ্তমান গ্লাছ লগতে পান্নাবিলাক লগোৱা হোৱা নাই খিৰিকীত। এইবিলাক দুই এদিন ভিতৰতে লগোৱা হ'ব। আৰু 2-3টা কাম আছে বৰ্তমান। ৱাৰিঙৰ কাম আছে, চিলিঙৰ কাম আছে। এক মাহ মান এনে লাগি যাব এনে, কাৰণ মিস্ত্ৰীগিলা সময় নাপায়তো। বাৰান্দাখনত হাফ ৱাল লগাই দিয়া হৈছে। বৰ্তমান গ্ৰিল লগোৱা হ'ব। আজি বতৰটো ডাৱৰীয়া কৰিছে, মাজে সময়ে আকৌ ৰ'দ দিয়ে, এনেকুৱা হৈ আছে। এইফালে ওলাই যোৱা ৰাস্তা আমাৰ। এইফালে বাৰী পিছ। এইফালে পথাৰতো যাব পাৰি। বাছ আজিৰ ব্লগটো ইমানতে সমাপ্ত কৰিলোঁ। চাই থকাৰ বাবে ধন্যবাদ থাকিল।